আমাৰ ইউটিউব চেনেল জন্মদিন ব্লগ। আজি বহুত দিনৰ মূৰত ব্লগ দিব ওলালোঁ। আজি আমাৰ নমাথি বিদ্যালয়ত গায়ক আছে, গায়ক থকাৰ কাৰণে আমি আজি ব্লগ এটা আৰম্ভ কৰিব ওলাইছোঁ। বাকী যে নহওক আমি ব্লগটো গোটেইখিনি দেখাই যাম আপোনালোকক। আমি যাম, বাবুল যাব, তাৰপিছত সোণোদাই যাব আৰু গণেশ যাব। আমি গোটেইকেইটাই যাম, যাই কিনে দেখাই আছোঁ গোটেইখিনি চাই থাকব। বলক আমি যাই আছোঁ। এতিয়া ওলাই আহিছে, আমি এতিয়া যাওঁ বিদ্যাৰ্থীসকলকে যাই আছোঁ, গোটেইকেইটা উঠি লৈছোঁ। আৰু এভাগে বাবুলৰ এইভাগে দেখাই নাপায় আন্ধাৰ। আমি এতিয়া যাওঁ বিদ্যাৰ্থীসকলকে যাই কিনে গোটেইখিনি দেখাই আছোঁ, চাই থাকব। আমাৰ এতিয়া চুনু ওলাই আহিছোঁ ঘৰৰ পৰা, বলক যাই কিনে দেখাই আছোঁ। গাইছ আহি পালোঁ, আমি আহি পাই কিনে দেখাই দিলোঁ আপোনালোকক মঞ্চখন। আৰু বাকী এতিয়া হুঁচৰি দল উঠিব, তেওঁলোকে চাই থাকোঁ। গোটেইখিনি আমি বহি আছোঁ, চুনুমা আমি তেওঁক পিছে চাই থাকোঁ। চব নিঠাল মাৰি আছে নে কেলে বাৰু? অকণমান নাচিবনে নাচিবনে নে? জামনি তুমি মোৰ কামনা বাপা, তুমি মোৰ জীৱন ভৰা, জীৱন মোৰ কামনা বাপা, জীৱন ভৰা, জীৱন
moments later. গাইজ ডাইৰেক্ট ফাংচন চাংচন আহি ঘৰ পালোঁ ফাংচন চাই আহি বাকী যেন ভিডিঅ'টো যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰি দিব পিছত ভিডিঅ'টো ভাল হোৱা নাই কিজানি মই সেই ক'ব পৰা নাই কাৰণটো গান বাজি আছে বহুত বক্সৰ মাত তাৰে কাৰণে মই গান দুটামান ভিডিঅ' কৰি দেখাই দিছোঁ আপোনালোকক চাব চাই কিনে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰি দিব লগ পিছে বাই বাই